নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ বাবে আন এটা ভিডিঅ' লৈ আছোঁ। আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 4 পোষ্টৰ ডিটেইল অৰ্থাৎ এছামিজ নেম। চোৱা, তোমালোকৰ মই প্ৰথমে তোমালোকৰ 8 লেভেলত লৈ আছোঁ। 8 লেভেলৰ পোষ্টবিলাকৰ ডিটেইল 8 পাছ আৰু 10 পাছত তিনিটা শ্ৰেণীত বিভক্ত কৰিছে। তোমালোকৰ পোষ্টবিলাকৰ নাম এটা হ'ল ৩৯০০ টকা গ্ৰেড পে, আৰু এটা হ'ল ৪২০০ টকা গ্ৰেড পে, আৰু এটা হ'ল ৪৪০০ টকা গ্ৰেড পে। তোমালোকৰ পোষ্টবিলাকৰ নাম এইটো হ'ল তোমাৰ ৩৯০০ টকা গ্ৰেড পেৰ পোষ্টবিলাকৰ নাম। আৰু এই পোষ্টবিলাকৰ ভিতৰত 50% চকীদাৰৰ পোষ্ট তোমালোকৰ সোমাই আছে। যিসকল চকীদাৰ, তাৰপিছত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, PW ডিপাৰ্টমেণ্ট, তাৰপিছত তোমালোকৰ ডিষ্ট্ৰিক্টত যিবিলাক আছে পোষ্ট হেডকোৱাৰ্টাৰ, তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ চকীদাৰৰ পোষ্টত তোমালোকে পাই যাবা। এইটো হ'ল ৩৯০০ টকাৰ গ্ৰেড পেৰৰ পোষ্টবিলাকৰ নাম মই এতিয়া কৈ দিছোঁ। চোৱা, ইংলিছত এইফালে চোৱা, গ্ৰেড 4 এনিমেল এটেণ্ডেণ্ট এছিষ্টেণ্ট অপাৰেটৰ, গ্ৰেড 4 আয়া, তাৰপিছত বৰ্ড কিপাৰ, খিলাচী, হুল এটেণ্ডেণ্ট, চেইনমেন গ্ৰেড 4, চেইনমেন টেক্স, চিলিং প্লান এটেণ্ডেণ্ট, চকীদাৰ গ্ৰেড 4, চকীদাৰ কৈ দিছোঁ মই, চকীদাৰ জোনাল অফিচাৰ, চকীদাৰ CIT, যিমানবোৰ অফিচ আছে তোমালোকৰ ডিৰেক্টৰ, হেডকোৱাৰ্টাৰ, চাব ডিষ্ট্ৰিক্ট তেনেকৈ থাকি যাব। তোমালোকে CTI ক্লাছৰুম এটেণ্ডেণ্ট তোমাৰ স্কুলত পাই যাবা। এইটো ক্লাছৰুম বেৰিয়াৰ ক্লিনাৰ, ভেৰিকেল, PS চিষ্টেম এক্সট্ৰা আৰু থাকি যাব। তোমালোকে এইবোৰ অসমীয়াৰ নাম কৈছোঁ। 4th শ্ৰেণী পশুপালক সহকাৰী অপাৰেটৰ, 4th শ্ৰেণী আয়া, বাহক, ভাণ্ডাৰী, নাওৰখীয়া, ব্ৰইলাৰ, খালাচী, মহাপৰিচালক, চেইনমেন, 4th শ্ৰেণী চেইনমেন ট্ৰেক, চিলিং প্লান্টৰ পৰিচালক, চকীদাৰ গ্ৰেড, চকীদাৰ এইবোৰ আছে চকীদাৰ সঞ্চালকৰ আৰু চকীদাৰ জিলাৰ, চকীদাৰৰ এছকিট, চকীদাৰ খণ্ড কাৰ্যালয়, চকীদাৰ ক্লাছৰুম এটেণ্ডেণ্ট, ক্লাছৰুম বাহক, ক্লিনাৰ, PA চিষ্টেম আদি, মিনি বাছৰ ক্লিনাৰ, কুক ডাক ৰানাৰ। এইবোৰ হ'ব হৈছে ৩৯০০ টকা গ্ৰেড পে। বহুত আছে ৩৯০০ টকা গ্ৰেড পে পোষ্টবিলাকৰ নাম মই লাহেকৈ লৈ আছোঁ। তোমালোকে পোষ্ট কৰি তোমালোকে ভালকৈ পঢ়ি ল'ব পাৰিবা। লাহেকৈ লৈ যাই আছোঁ, তথাপি কৈ আছোঁ, শিষ্যৰবিলাক কৈ আছোঁ। ৩৯০০ টকা গ্ৰেড পেৰৰ পোষ্টবিলাকৰ শিষ্যটো চোৱা, শিষ্যৰবিলাক এটেণ্ডেণ্ট, পেজ, খালাচী, প্ৰচেছ চাৰ্ভাৰ, ৰিডিং ৰুম, বাৰ্চাৰ, ৰেকৰ্ড প্লেবাৰ, চিলিং, যোগালী, ৰেগুলেটৰ, মাজদুৰ ৰুম, বাহক, বীৰ্যবাহক, ক্লিল হেল্পাৰ, ষ্ট'ৰ এটেণ্ডেণ্ট, ষ্টুডিঅ' বয়, টাইম কিপাৰ, ইউনিট বয়, ভিচৰা কাটাৰ, ঘড়ী বৰ্ডাৰ, চকীদাৰ, পানী বাহক, পানী পাম্পাৰ, সহায়ক, ওজন দলং, চকীদাৰ, কৰ্মশালা পৰিচালক, কৰ্মশালা সহায়ক, কৰ্মশালা যোগালী। এইবোৰ হয় ৩৯০০ টকা গ্ৰেড পে। তাৰপিছত চোৱা, 8 লেভেলৰ ৪২০০ টকা গ্ৰেড পে পোষ্টবিলাকৰ নাম। ষ্ট'ৰ হেল্পাৰ, ৱৰ্কশ্বপ হেল্পাৰ, হেণ্ডিমেন, চব গ্ৰেড 4 পিয়ন। ষ্ট'ৰ হেল্পাৰ, কৰ্মশালা হেল্পাৰ, হেণ্ডিমেন গ্ৰেড 4 চতুৰ্থ কাৰ্যালয়, আৰু হচ্ছে পিয়ন ফিল্ড লেভেলৰ আৰু ক্লাছ। এইবাৰ ৪৪০০ টকা গ্ৰেড পে পোষ্টবিলাকৰ নাম। তাৰপিছত চোৱা, ৪২০০ টকা গ্ৰেড পে। চোৱা, যিসকলে ৩৯০০ টকা গ্ৰেড পেত প্ৰৱেশ কৰিব তেওঁলোকৰ দৰমহা নিশ্চয় ২১,০০০ হৈ যাব। যেতিয়া তোমালোকৰ ষ্টাৰ্টিং অৱস্থাত তোমালোকৰ দৰমহা ২১,০০০ হৈ যাব। তাৰপিছত ৪২০০ টকা গ্ৰেড পেত তোমালোকৰ দৰমহা নিশ্চয় ২৩,০০০ হ'ব, ২৩,০০০ প্লাছ থাকিব। তাৰপিছত ৪২০০ টকা গ্ৰেড পেত যিসকল প্ৰৱেশ কৰিব তেওঁলোকে ভাল ডিপাৰ্টমেণ্টত তেওঁলোকে প্ৰৱেশ কৰিব পাৰিব, অৰ্থাৎ তেওঁলোকৰ দৰমহা ২৫,০০০ প্লাছ হ'ব। লাইব্ৰেৰী বাহক, প্ৰক্ৰিয়া চাৰ্ভাৰ, ৪th শ্ৰেণী পিয়ন, জাৰি কৰা, এইবোৰ হ'ব হৈছে ৪৪০০ টকা গ্ৰেড পে। এতিয়া আলোচনা কৰিম 10 লেভেলৰ, যিসকলে 10 লেভেলত চিলেকশ্যন পাব এইবোৰ পোষ্টৰ কিছু আলোচনা কৰোঁ। ৱেবছাইটত তোমালোকৰ ইংলিছত দি আছে, এইটো 10 লেভেলৰ হয়। ঠিক তেনেকৈ 10 লেভেলত 3টা শ্ৰেণী বিভক্ত কৰিছে। এটা হ'ল ৩৯০০ টকা, এটা হ'ল ৪২০০ টকা আৰু ৪৪০০ টকা। ঠিক তেনেকৈ এইবোৰ পোষ্ট অলপ 8 লেভেলতকৈ উন্নত অলপ। সেইবাবে চোৱা পোষ্টবিলাক, বাহক, নাওচলীয়া, চকীদাৰ কম পিয়ন, ইলেক্ট্ৰিচিয়ান সহায়ক, মেকানিকেল সহায়ক, হোষ্টেল ৰান্ধনী, লেবৰেটৰীৰ পৰিচালক, লেবৰেটৰীৰ বাহক, মালিক, অফিচ পিয়ন, পানীৱালা, পিয়ন কম চকীদাৰ, পট্টাৰ। এইবোৰ হ'ব ৩৯০০ টকাৰ গ্ৰেড 4 পোষ্টবিলাক।
বাহক হাতৰ সহায়ক কুক এইবোৰ হয় 4,400 টকাত গেট পে। তাৰপিছত চাওক 4,400 টকা গেট পে হ'ল। লিফ্টমেন জাৰি কৰক গেট টুৰ প্ৰক্ৰিয়া সাৰ্ভাৰ পিয়ন আদি হ'ব 4,400 টকা গেট পৰৰ পোষ্টবিলাক এইবোৰ এইখিনি আছে আজি ভিডিঅ'খিনি। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। ইয়াকে তোমালোকক অনুৰোধ কৰিছোঁ এনেকুৱা ভিডিঅ' পোৱাৰ কাৰণে। আজিৰ বাবে ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।